নমস্কাৰ বন্ধুসকল, মই বন্দিতা আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল বন্দিতা চেনেললৈ স্বাগতম। বন্ধুসকল, মই আজি আপোনালোকৰ মাজত আকৌ এটা নতুন DIY ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, প্ৰাচীন কালৰ পৰাই গোলাপক সৌন্দৰ্য বৰ্ধক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। গোলাপে আমাৰ স্কিন ধুনীয়া আৰু উজ্জ্বল কৰাত বহুত সহায় কৰে। গতিকে সেইবাবে মই আপোনালোকৰ মাজলৈ এটা DIY লৈ আহিছোঁ, ঘৰত কেনেকৈ গোলাপ জল তৈয়াৰ কৰিব পাৰি। গতিকে কথা বেছি দীঘল নকৰি আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। মোৰ বাগিচাত বহুতকেইটা গোলাপৰ গছ আছে। ফুলি থকা গোলাপবোৰ দেখিবলৈ বৰ ধুনীয়া হয়, কিন্তু এটা সময়ৰ পাছত এইবোৰ সৰি যায়। সেইকাৰণে মই এইবোৰ সৰি নোযোৱাৰ আগতেই মই এইবোৰ ছিঙি লওঁ আৰু মই মোৰ কামত ইউজ কৰোঁ। আজি DIY কাৰণে মই এইবোৰ ফুল ছিঙি ল'ম। মই গোলাপৰ পাহিবোৰ ছিঙি লৈছোঁ আৰু এতিয়া মই এইবোৰ ভালকৈ ধুই ল'ম। মই পেন এটাত অকণমান পানী লৈ ল'ম আৰু গেছ অন কৰি পানীখিনি অকণমান বইল হ'বলৈ দিম। তাৰ পাছত গোলাপৰ পাহিকেইটা তাৰ ওপৰত দি দিম। পানীখিনি এতিয়া উতলিব ধৰিছে আৰু গোলাপৰ পাহিবোৰে ৰং এৰিব ধৰিছে। লগতে গোলাপৰ যিখিনি বিশেষত্ব সেইখিনিও পানীত মিহলি হৈ পৰিছে। এতিয়া সম্পূৰ্ণ হোৱাইট হৈ পৰিছে আৰু আমাৰ গোলাপ জল এতিয়া ৰেডি হৈ গৈছে। পানীখিনি ঠাণ্ডা হোৱাৰ পাছত মই পানীখিনি চেকি লৈ বটল এটাত ৰাখি থ'ম।
এইখিনি মই স্প্ৰে বটল এটা ৰাখি থ'ম আৰু যিখিনি বাকী ৰৈছে সেইখিনি মই গা ধোৱা পানীত মিক্স কৰি লৈ গা ধুম। আমি যিবোৰ গোলাপ জল দোকানৰ পৰা কিনি আনো সেইবোৰ কালাৰলেছ হয়, কাৰণ তাত বহুত কেমিকেল মিক্স কৰা থাকে। আৰু আমি যিটো আজি DIY গোলাপ জল ৰেডি কৰিছোঁ, এইটো সম্পূৰ্ণৰূপে নেচাৰেল হয়। ইয়াত কোনো কেমিকেল মিক্স নাই, আপোনালোকে নিজেই দেখিছে। আৰু এইটো স্কিনৰ কাৰণে বহুত ভাল হয়। বন্ধুসকল, আপোনালোকে এনেকৈ গোলাপ জল ঘৰতে বনাই ইউজ কৰিব পাৰে। আৰু এয়া সম্পূৰ্ণ নেচাৰেল হয় আৰু ইয়াৰ কোনো ছাইড এফেক্টো নাথাকে। মই প্ৰায় এনেকৈ গোলাপ জল বনাই ইউজ কৰোঁ। আপোনালোকে এনেকৈ গোলাপ জল বনাব পাৰে আৰু এইটো ফ্ৰিজত প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰি জনাব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।